क'क्राझार जिल्ला सिंनि गसाइगाव महकुमा सिङाव थानाय रायमना हादरारि पार्क थांनाय 2021 मायथाइयाव हादरारि पार्क महरै फोसावजानाय बेयो आसामनि 6थि हादरारि पार्क महरै फोसावनाय उनाव रायमनानि गुवार हाग्रा ओनसोलाव दा मख'जाथाव जिब जिबिनि थाखुलि महरै बयजोंबो मिथिजायो। जोंनि गेजेरनिफ्राय गोमालांनो नागिरनाय गुबुन गुबुन रोखोमनि जिब जिबिजों लोगोसे रायमना हादरारि पार्कनि मिथिंगानि समायना नुथाया दा बयनिबो गोसोखौ बोनो हानाय जाबाय। हिमालय हाजोनि आफां अदेबानि भुटान हादोरजों लोगोसे सोनाब बेंगल सिमानिफ्राय क'क्राझार जिल्ला सिंनि 422 बर्ग किल'मिटार ओनसोलखौ आवग्रिनानै थानाय हाग्रा ओनसोलखौ थांनाय 2021 मायथाइनि 5 जुन मुलुगनां आबहावा सानखालि रायमना हादरारि पार्क महरै फोसावदोंमोन। रायमना हादरारि पार्कनि गुबै नोजोरबोथाव जिबिया जादों सनालि मोख्रा एबा गल्डेन लांगुर। दासिमाव 6,000सो सनालि मोख्राया रायमना हादरारि पार्कआव दं। बेनि अनगायैबो मैदेर, चिता मोसा, हाग्रानि मैसो, हाग्रानि अमा, गुबुन गुबुन रोखोमनि मै, मेनलेन्ड शेर' एबा हाग्रानि बोरमा, मोफौ, चाइनिज पेंगुलिन एबा केवटाइ बायदिफोरखौ लाफानानै मोन 30 रोखोमनिबो बांसिन जुनार, मोन 200 रोखोमनिबो बांसिन दाउ मोननाय जायो। मख'नो गोनां बाथ्रा दि रायमना हादरारि पार्कआव 150 रोखोमनि दाउबो मोननायजों लोगोसे गोजा गाबनि दाउ नुनो मोनो आरो दैज्लां बोथोरनि समाव गोबां रोखोमनि सिख्रिफोरखौ नुनो मोनो। जाय सिख्रिफोरा हादरारि पार्कनि महरखौनो समायना महराव साबखांहोयो। आथिखालाव रायमना हादरारि पार्कआव जिब साफारि खालामनो हानाय खाबु दंसै आरो लोगोसेनो थानायनि थाखाय खाथि-खाला ओनसोलाव गोबां हमस्टेफोरनि खाबु दंसै। रायमना हादरारि पार्कआव नभेम्बर दाननिफ्राय फेब्रुवारि दानसिमनि गेजेराव दावबायनायनि मोजां सम। হয় স্যার, যেহেতু দেখা গৈছে যে রায়মনা ন্যাশনাল পার্কত মানে জীৱ-জন্তুৰ সংখ্যা মানে প্ৰচুৰ মাত্ৰাত মানে বাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে। হয়, এইটো আমাৰ ষ্টাফৰ নেৰানেপেৰা ডিউটিৰ কাৰণে পুচিং গোটেইখিনি প্ৰায় 95% আমি বন্ধ কৰি দিব পাৰিছে। সেইকাৰণে ইয়াৰ পপুলেশ্যন বাঢ়িছে আৰু ইয়াৰ যিবিলাক খাদ্যৰ যিবিলাক আছে আমাৰ ইয়াত এইটো জীৱ জন্তুৰ কাৰণে সাফিচিয়েণ্ট। সেইকাৰণে প্ৰচুৰ পৰিমাণে জীৱ জন্তু আমাৰ ইয়াত হৈ আছে। বাৰ্ডছৰ ক্ষেত্ৰত হওক, যিবিলাক ফ্ৰুইটছ খায় বা গছৰ কিবা পোক পৰুৱা এনেকুৱা আছে, ইমান আছে, এইখিনি দি আমাৰ বাৰ্ডছবিলাকো ইয়াৰ ওপৰত নিৰ্ভৰ কৰি বাচি আছে। গতিকে এইবিলাকো প্ৰচুৰ পৰিমাণে হৈ আছে। বাৰ্ডৰ বহুত প্ৰজাতি বা বহুত ধৰণৰ পপুলেশ্যনটো বাঢ়ি আছে আমাৰ ইয়াত। আৰু জীৱ জন্তু এনেকুৱা হাতীৰ খোৱাটো প্ৰচুৰ পৰিমাণে আছে আমাৰ ইয়াত। সেইকাৰণে আমাৰ হাতীৰো পপুলেশ্যন বাঢ়িছে, আহি আছে, ঘূৰি থাকে। ইয়াত 30 আছে আমাৰ জন্তু আৰু 190 বাটাৰফ্লাইৰ আছে আৰু 200 বাৰ্ডছৰ আছে, প্ৰজাতি আছে। ৰায়মনাটো মেইনলি আমাৰ গোল্ডেন লাংগুৰৰ কাৰণে বিখ্যাত। মেইন আমাৰ যিটো গোটেই ৱৰ্ল্ডৰ ভিতৰত ৰায়মনাটো আমাৰ মানাছলৈকে পোৱা যায়। পৃথিৱীৰ 90% যিটো গোল্ডেন লাংগুৰ পপুলেশ্যন আমাৰ সোণপুৰৰ পৰা মানাছলৈকে আছে, হাইৱেৰ উত্তৰ ফালে, আৰু 10% হাইৱেৰ আমাৰ দক্ষিণ ফালে আছে। পৰ্যটকসকলে আমাৰ ইয়াত আহিলে ভাল এটা সুবিধা। বাহিৰৰ পৰা আহিলেও আমাৰ ধৰক হোমষ্টে আছে আৰু আমাৰ কিছুমান ৰেষ্টুৰেণ্ট টাইপৰ আৰু হোমষ্টে লগতে আৰু এইটো কিছুমান আছে, যেনেকৈ আমাৰ পেঞ্জুলিন এটা, তাৰ এটা থকাৰ ব্যৱস্থাও আছে, খোৱা লোৱাৰ ভাল এটা ব্যৱস্থা আছে। তাৰপিছত আমাৰ এইটো কি আছিল, শ্বেৰজাটো আছে, নতুনকৈ হৈ আছে, আৰু আমাৰ এইফালে এটা বাটাৰফ্লাই এটা আছে। এনেকৈ বহুত আৰু হোমষ্টেও বহুত আছে। এইবিলাকত আহি ভালকৈ থাকিব পাৰিব, ভাল এনজয় কৰিব পাৰিব ৰায়মনা নেশ্যনেল পাৰ্কত। আৰু ইয়াত খোৱা লোৱাটো আমাৰ লোকেল যিটো এৰেঞ্জমেণ্ট আছে, আমাৰ লোকেল খোৱা লোৱা, গোটেইখিনি লোকেল খোৱা লোৱাও পাব ইয়াতে। ধুনীয়াকৈ থাকিব পাৰিব, সস্তাতে থাকিব পাৰে ইয়াত, ভাল নেশ্যনেল পাৰ্কত এনজয় কৰিব পাৰিব। ট্ৰেভেলিং আমাৰ জিপচি চাফাৰী আছে। আগত
6-7টা আছিল, এতিয়া 15টামান হৈ গৈছে জিপচি। জিপচিও আমাৰ এভেইলেবল পাই যাব আৰু আহিলে। তো ছিজনত অলপ আৰু লাগে আমাৰ জিপচি, ল'ৰাবিলাকে আৰু কৰি আছে, কিছুমান আনএমপ্লয় যিমান ল'ৰা আছে তেওঁলোকে জিপচি ক্ৰয় কৰি আছে, কৰি পেলাই ইয়াত ইনভলভ হৈ আছে।